উহ, যিহে গৰম আজি। পথাৰত থকাটোৱে বৰ টান হ'ব। নাই, মই ঘৰলৈ যোৱাই ভাল হ'ব। শেষে কৰিলি আলি চালি মই আহিছোহে আকৌ গৰম পৰিছে দেখিছইচোন পথাৰত থকাটো সম্ভৱেই নহয়। তই পিছে এতিয়া আহিছহে আছে। আহিছিলোহে আকৌ কালি হোৱা দেই কালি নগৈ বুলি নাজানো নি আৰু আমাৰ নিচিনা মানুহবোৰে এই এবিঘা দুবিঘা মাটি কৰি বছৰটো কেনেকৈ চলায় হয় নহয় আকৌ? হয় হয়। 10 বিঘা মাটি ৰুম 5 বিঘা তাই আধিটো এই মানুহক দে। এইবাৰ আকৌ এই গাঁওবুঢ়াও 2 বিঘা সৰহকৈ ল'লোঁ। এইবাৰ অলপ ভালকৈ কষ্ট কৰিব লাগিব। গাঁওবুঢ়াৰ পৰাও পইচা অকণমান আনি থৈছোঁ। এতিয়া ট্ৰেক্টৰ হাল বাবলৈ পইচা দিছিলে, পইচা খৰচেই হ'ল। তাকে ক'ত পাওঁ কি কৰোঁ চিন্তা কৰি আছোঁ। মাথা খাই দিছে দেই। তই কোৱা পিছে কথাটো মিছা নহয়। তই যা, মই বজাৰৰ ফালে আকৌ যাব লাগিব। যা যা, মই অলপ লাগিম। হেল্ল' দীপ, ক'ত আছ? এই ঘৰতে আছোঁ। মই যাব লৈছোঁ, তই ঘৰৰ পৰা ওলাই সোনকালে। ঠিক আছে আনহাতে মই গৈছোঁ। মই বজাৰৰ ফালে যাওঁ। যা। দাদা আপোনালোকে যে মোক পইচা দিছিলে কিয় বিচাৰে আকৌ আহিছে দাদা পইচা দিয়ক। কি লাগে দাদা পইচা দিয়ক। দাদা আপোনাৰ ভৰিতে পৰিছোঁ, পইচা দিয়ক। কিয় পইচা লাগে? কিয় পইচা লাগে? কিয় পইচা লাগে? চৰটো কেনেকৈ দিছে? কিয় পইচা লাগে? মাৰিব মোক, মই পাইপত হৈ গৈছিলোঁ। মোৰ আৰু 2 বিঘা আছে আৰু এইকেইটা কি কৰি আছে? কি কৰিছে? কি হ'ল? পইচা দিয়া নাই। হ'ল কি? পইচা নহয়, তোমালোকে আকৌ আমাক মাৰিবলৈ কিমান ডাঙৰ? তোৰ বাপেৰৰ লগত বাপেৰে জান নাই? তোক চাই লম কেলা। উঠাই দিওঁ নাই দেখিল নাই পলাইছে দেখিল নাই তেহেঁতি দহনিত যোৱা তোৰ কি হ'ল? তোক চাই লম কেলা। উঠাই দিওঁ নাই দেখিল নাই পলাইছে দেখিল নাই তেহেঁতি দহনিত যোৱা একো নাই এইবোৰ লগত নাথাকিবি দেই।